দিনৰ মূৰত আজি লগ পাইছো হয় নহয় কিয় মাল চাল আছিলে নেকি তো মালটো নাই মই কিবা এটা ভাবি আছো বুজিছ কি ভাবি আছো এতিয়া তই কৰিব পাৰিবি নে নহয় পাৰিম তো তই ক'লে অলপ বহি লওঁ আলোচনা কৰিম বহি লওঁ মানে বস্তুটো যে মোৰ হাততে এটকা নাই মোৰ হাততো নাই মই কিবা এটা চিন্তা কৰি আছো মই কিবা এটা কৰিম তই এটা কৰিব পাৰিম নে নহয় পাৰিম এতিয়া আমি এই বছৰটো বিৰাট বেয়া কাম কৰিছো এতিয়া আমি বেয়া কাম কৰিব লাগিব উপায়টো নাই এতিয়া আৰু সেইটো কামে কৰিম নেকি এইটো কামে কৰিব লাগিব এতিয়া মই তই কৰিব পাৰিবি নে মই তোমাক কৈছো কাৰ ঘৰত আমাৰ ঘৰত চাব লাগিব কাৰ ঘৰত ছাগলী আছে গৰু আছে হয় নহয় এতিয়া আমি এটা কামে কৰিব লাগিব আমিতো এইবিলাক মানুহে পইচা চইচা নাই এইবিলাকে কৰিব লাগিব যোৱাবাৰতো আমি এনেকে হ'লে আমি মানে আগতে মানুহে আমাকো এতিয়া ভাবিব বহুত দিন হৈ গ'ল বহুত বছৰ হৈ গ'ল আমি এইবিলাক কাম নকৰা সেইটো কাৰণে কিবা এটা কৰিব লাগিব এতিয়া তোৰ হাততো পইচা নাই এতিয়া মোৰ হাততো পইচা নাই না এইবিলাকে কাম কৰিব লাগিব টকাও নাই কিবা ঠিক কথা কৈছ তই মই যে বিৰি নহয় চাধা কৰিবলৈ টকাই নাই কি কবি এতিয়া বৰ্তমান এতিয়াও কৰিব লাগিব বুজিছ কালি মান হৈ যাব দে নহয় আজি গধূলা চুৰ কৰি লাগে যে গধূলা অকণমান গধূলা নহয় ৰাতি টাইমত যে এতিয়া কি ভাবিছ তই হ'ব তই ক'লেতো কৰিম আৰু একোৱেই নাই আৰু এইটোৱে কৰিব লাগিব আৰু আমি ধ্যান কৰিব লাগিব চাই চিন্তি কৰিব লাগিব কামটো ঐ বছ কিবা এটা কথা কম নেকি কি কথা মই দেখা পাইছো ছোৱালী নহয় মাল মাল এই ডাঙৰ ডাঙৰ টাকাৰ ছোৱালী নেকি মানে সপোনত মানে ছোৱালী ক'লে বহুত পচন্দ লাগে বুজিছ কি মাৰ দেখা ছাগলী বে ছাগলী এই ডাঙৰ ছাগলী বিকাশৰ ঘৰত মানুহ নাথাকে ৰাতি ৰাতি হ'লে ক'ৰবাত যায় গ'লে হ'ব নে কিবা এটা আজি যাম বৌ পুৰা আজি ৰাতি আজি ৰাতি হ'লে হ'ব মোৰতো ৰাতি কাম নাই আৰু সি ঘৰত থাকিব নে নাথাকিব আজি নাথাকিব নেকি অলপ নাথাকা নিচিনা দেখাচোন তাত যদি ডাঙৰ ডাঙৰ মাল আমি ইনকাম আমি পইচা মাল পাওঁ নি আৰু বহুত ভাল আৰু মাক এটা গোপা চাইছে পুৰা ডাঙৰ ডাঙৰ পুৰা আজি ৰাতি দে প্লেনিংটো আজি ৰাতি হ'ব এতিয়া মানে আমি কেনেকৈ দি কৰিব ৰাতি কেই বাজিৰ পৰা ওলাই হ'ব অলপ গধূলা ৰাতি ৰাতি হ'ব আৰু মানে আৰু দে আমি ধ্যান কৰিব লাগিব কিন্তু পুৰা মানুহ যোৱাবাৰ যি হ'ল এবাৰ আমি এইবিলাক বৰ্ণন কৰিব লাগিব আৰু গাঁৱৰ মানুহ গাঁওবুঢ়াও আছে ইয়াত ধ্যান কৰিব লাগিব আমি এইবিলাক বুজিছ আমি এবাৰ আমাৰ দুটাই হ'ব এবাৰ সেইটো নালাগে আৰু বাদ দে সেইটোতো নালাগে মোক পেণ্ট ফাটাই দিছে বুজিছ যোৱাবাৰ যি গণ্ডগোল কৰিলে এবাৰ মোৰ পেণ্টত দামী পেণ্ট কিনিছোঁ যোৱাবাৰ পেণ্ট ফাটি গ'ল মোৰ তহঁতৰ লগত হৈছে দেই এবাৰ আমি ভালে ধ্যান কৰিব লাগিব ভালকৈ কৰিব লাগিব দেই বছ কিন্তু ধৰা পাই গ'লে 50-50 আৰু বেছি ল'লো একো নাই উপায়টো এইটোৱে কৰিব লাগিব আমি জেলত যোৱা এইবিলাক কথা প্লেনিং নহয় খালি ধৰা নপৰিলে হ'ল বুজিছ এতিয়া ৰাতি ওলাব লাগিব আমি দেই পিছত লগ পাম আৰু হা দেই ময়ো গধূলা কিবা এটা কাম আছে হেল্ল' আজি তই মোক ভয় খুৱাই দিছ পাগল হৈ যাবি মই কিবা এটা বিষয় আছে বে চলা খুজিলেও গৰম নালাগিব কোনো খেল আমাক বিচাৰ দিব বে ধৰা পৰিব